আপোনাৰ যদি গুৰহা দুটা ফাটিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। আজি আমি এই ভিডিঅ'টোত জানিম আপুনি গুৰহা ফটাৰ কাৰণে কি কৰিব লাগিব আৰু গুৰহা দুটাত এনেকুৱা কি ক্ৰীম লগাব যাতে আপুনি বহুত জলদি ইয়াৰ পৰা নৰ্মেল হ'ব পাৰে। নমস্কাৰ, মই ডক্টৰ হৃদয়জ্যোতি ডেকা। এই চেনেলটো যদি আপুনি এতিয়ালৈ ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এই চেনেলটোত আপোনাৰ বাবে হেল্ডি ভিডিঅ'বোৰ আহি থাকে। আমাৰ কোনবোৰ ভুলৰ কাৰণে আমাৰ গুৰহা দুটা ফাটি যায়? নাম্বাৰ 1, এই ঠাণ্ডাৰ দিনকেইটাত যেনেকৈ আমাৰ ছালবোৰ শুকাই যায়, ঠিক তেনেদৰে আমাৰ গুৰহাকেইটাও শুকাই যায় আৰু তাৰপিছত গুৰহাকেইটা ফাটি যায়। আৰু আমি গুৰহাকেইটাৰ কেয়াৰ কৰাৰ ঠাইত আমি কি কৰোঁ? গুৰহাকেইটা জোৰে জোৰে শিলত ঘঁহি দিওঁ। তাৰ ফলত আমাৰ গুৰহাকেইটা বেছি ইঞ্জুৰি হয় আৰু আমি ভাল হোৱাৰ ঠাইত বেছি বেয়া হয়। সেইকাৰণে আমি ভিডিঅ'টোত আগলৈ জানিম আপুনি কি কৰিব লাগিব আচলতে। নাম্বাৰ 2, একজেমা বা চৰিয়াচিছৰ দৰে দুটা স্কিন কণ্ডিশ্যনৰ ফলত আমাৰ গুৰহা দুটা ফাটি যায় আৰু বহুত কিবা কিবি কৰাৰ পিছতো ঠিক কৰিব নোৱাৰোঁ। নাম্বাৰ 3, আমাৰ যেতিয়া ওজন বহুত বাঢ়ি যায় বা আমি এনেকুৱা কিছুমান কাম কৰোঁ যাৰ ফলত আমি থিয় হৈ থাকিবলগীয়া হয়, তেতিয়া আমাৰ গুৰহাকেইটাত বহুত প্ৰেছাৰ পৰে আৰু তাৰ ফলত আমাৰ গুৰহাবোৰ ফাটি যায়। নাম্বাৰ 4, ডায়েবেটিছ থকা মানুহবিলাকৰ এই গুৰহা ফটাৰ সমস্যাটো বহুত বেছি হয়। ইয়াৰ উপৰিও ডায়েবেটিছ যাৰ থাকে তেওঁলোকৰ গুৰহাকেইটা ফাটি তেজো ওলায় আৰু তাত ইনফেকশ্যনো হোৱা দেখা যায়। বিশেষকৈ যিবোৰ মানুহৰ চুগাৰ কণ্ট্ৰলত নাথাকে তেওঁলোকৰ এই সমস্যা বেছি হয়। নাম্বাৰ 5, আমাৰ বয়স বাঢ়ি যোৱাৰ লগে লগে এই গুৰহা ফটাৰ সমস্যাটো আৰু বহুত বেছি দেখা যায়। তাৰ ফলত আমি যেতিয়া ভালকৈ গুৰহাকেইটাৰ কেয়াৰ নলওঁ তেতিয়া এই সমস্যা আৰু বেছি বাঢ়ি যায়। ইয়াৰ উপৰিও আমি যদি কমকৈ পানী খাওঁ নাইবা বেছিভাগ সময় গৰম পানীৰে গা ধুওঁ বা আমি বেছি কেমিকেল থকা চাবোন ইউজ কৰোঁ, তেতিয়া আমাৰ এই ছালবিলাক শুকাই যাব, আমাৰ গুৰহাকেইটা শুকাই যাব আৰু তাৰ ফলত এই গুৰহা ফটাৰ সমস্যাটো বহুত বেছি হ'ব। এতিয়া আমি জানিম আপোনাৰ গুৰহা দুটা আগৰ দৰে আকৌ নৰ্মেল কৰিবৰ কাৰণে আপুনি কি কৰিব। প্ৰথমে আপুনি এটা কথা মন কৰক, আজিৰে পৰাই আপুনি কেতিয়াও গুৰহা দুটাত শিলত বেছিকৈ ঘঁহি নিদিব বা পকাত ঘঁহি এনেকৈ নাভাবিব যে গুৰহাকেইটা ভাল হৈ যাব। তেনেকৈ কৰাৰ ফলত আপোনাৰ ইঞ্জুৰি বেছি হ'ব আৰু গুৰহা ফটাৰ সমস্যাটো বেছি হ'ব। ইয়াৰ ঠাইত আপুনি কি কৰিব পাৰে? আপুনি দিনটোত দুবাৰকৈ, এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতিৰ ভাগত 15 পৰা 20 মিনিটৰ কাৰণে আপুনি গৰম পানীত যিমানখিনি সহ্য কৰিব পাৰে তেনেকুৱা গৰম পানীত ভৰিকেইখন ভিজাই থওক আৰু 10 মিনিট বা 15 মিনিটৰ পিছত যেতিয়া ভৰিখন আপোনাৰ কোমল হৈ যাব, কোমল হৈ যোৱাৰ পিছত ভৰিখনত যিবোৰ মৰা ছাল থাকে, আমাৰ গুৰহাকেইটাত যিবোৰ মৰা ছাল থাকে, হাতেৰে লাহে লাহে ঘঁহি দি সেই মৰা ছালবিলাক গুচাই দিয়ক। ইয়াৰ উপৰি আপুনি আৰু এটা কাম কৰিব পাৰে, এখন কটন কাপোৰ, এখন কটনৰ টাৱেল এখন পানীত ভিজাই লৈ সেই কটনৰ টাৱেলখনেৰেও আপুনি মচি দি কিনে মৰা ছালবিলাক গুচাব পাৰে। আপুনি একেবাৰে জোৰে জোৰে ঘঁহি কিনে মৰা ছালবিলাক গুচাব চেষ্টা নকৰিব। আৰু তেনেকৈ ভৰিখন মচি দিয়াৰ পিছত ভৰিখন যেতিয়া কোমল হৈ থাকে সেইখিনি সময়তে আপুনি ভৰিখন এটা ক্ৰীম লগাব লাগিব, যি ক্ৰীমত থাকিব ইউৰিয়া আৰু লেক্টিক এচিড। এই ইউৰিয়া আৰু লেক্টিক এচিডে আপোনাৰ ভৰিখনক আকৌ ঠিক কৰিবৰ কাৰণে বহুত সহায় কৰিব। আপুনি কোনবোৰ ক্ৰীম ইউজ কৰিব পাৰিব? কটাৰিয়েল ক্ৰীম, জেৰিনা ক্ৰীম, মচিউৰেক্স ক্ৰীম, লজিফিল ক্ৰীম, ইফাডাৰ্ম ক্ৰীম। এইকেইটা ক্ৰীম গোটেইকেইটাই ভাল হয়। ইয়াৰে ভিতৰত যিকোনো এটা যিটো আপোনাৰ বাজেটৰ হিচাপত মিলে সেইটো আপুনি কিনি ল'ব পাৰে। এই গোটেইবিলাক প্ৰডাক্টৰ লিংক আপোনাক ডিছক্ৰিপশ্যনত দি দিছোঁ, আপুনি তাৰ পৰা অৰ্ডাৰ কৰিব পাৰিব। আৰু ইয়াৰে আপুনি যিকোনো এটা দিনটোত দুবাৰকৈ লগাই থ'ব আৰু লগাই থোৱাৰ পিছত আপোনাৰ 2 সপ্তাহৰ পিছত আপুনি ভালকৈ ৰিজাল্ট পাবলৈ আপুনি সক্ষম হ'ব। ক্ৰীমটো লগোৱাৰ পিছতে যেতিয়া আপোনাৰ ভৰিখনত ফিক্স হৈ যাব, আপোনাৰ গুৰহাটোত ফিক্স হৈ যাব, তেতিয়া আপোনাৰ এযোৰ কটনৰ মোজা পিন্ধি লওক। কটনৰ মোজা পিন্ধাৰ লগে লগে আপোনাৰ সেই যিটো ক্ৰীম লগালে সেইটো বাহিৰত য'তে ত'তে লাগিব নোৱাৰিব আৰু ই ঠিকমতে কাম কৰিবৰ কাৰণে ভালকৈ সময় পাব। আৰু আপোনাৰ যদি গুৰহা ফাটিছে আপুনি এটা কথা মন কৰিব, আপুনি সদায় কটনৰ মোজা পিন্ধিব। আপুনি যিবোৰ ঊলৰ বা নাইলনৰ মোজা থাকে সেইবোৰ পিন্ধাটো এভইড কৰক, কাৰণ তেনেকুৱা মোজা পিন্ধিলে আপোনাৰ ভৰিখন বেছিকৈ শুকাই থাকিব আৰু আপোনাৰ ফটা গুৰহাটোত ইঞ্জুৰি বেছি হোৱাৰ চান্স থাকিব। আৰু যদি আপোনাৰ গুৰহাকেইটা ফাটি গৈছে তেতিয়াহ'লে আপুনি কেতিয়াও খালী ভৰিৰে বা চেণ্ডেল পিন্ধি বাহিৰত নাযাব। তেনেকুৱা কৰিলে আপোনাৰ ধূলি বাকতি ভৰিত বেছিকৈ লাগিব আৰু আপোনাৰ এই ফটা গুৰহাৰ সমস্যাটো আৰু বেছি হ'ব। সেইকাৰণে আপুনি যেতিয়া বাহিৰত ওলায় আপুনি চেষ্টা কৰিব যাতে প্ৰত্যেকবাৰে আপুনি জোতা পিন্ধি বাহিৰত ওলায়। আৰু মই এনেকৈ কোৱাৰ ধৰণে যদি আপুনি কামবোৰ কৰি যায় আৰু ক্ৰীমকেইটা 2 সপ্তাহৰ কাৰণে কণ্টিনিউ লগাই যায়, আপুনি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। আৰু আপোনাৰ যদি বহুত বেছিও ফাটিছে তেতিয়াহ'লে আপোনাৰ 2 মাহ হোৱাৰ লগে লগে আপোনাৰ একেবাৰে নৰ্মেল ভৰিৰ নিচিনা হৈ যাব। আৰু যেতিয়া আপোনাৰ নৰ্মেল হ'ব তেতিয়া আপোনাৰ হাতে ভৰিয়ে বা মুখত আপুনি যি মইশ্চাৰাইজাৰ লগায় সেই একেই মইশ্চাৰাইজাৰ আপুনি গুৰহাটো লগোৱা কৰিব। ইয়াৰ ঠাইত আপুনি যিটো ভেচলিন পেট্ৰলিয়াম জেলি থাকে সেইটোও লগাব পাৰে। ইয়াৰ উপৰি নাৰিকলৰ তেলো লগাব পাৰিব। আৰু যদি আপোনাৰ ডায়েবেটিছৰ সমস্যা আছে তেতিয়াহ'লে প্ৰথমে আপুনি ডক্টৰক দেখুৱাই আপোনাৰ চুগাৰটো কণ্ট্ৰলত আনক। আৰু যদি নহয়, আপোনাৰ যেতিয়া ভৰিখন ফাটিব, ভৰি ফাটি তেজ ওলাব, তাত ইনফেকশ্যন হ'ব, ইনফেকশ্যন ইমান বেছি বাঢ়ি যাব, পিছত সেই ভৰিখন আপোনাৰ বহুত বেছি ইনফেকশ্যন হ'ব আৰু ভৰিখন কিছুমান মানুহৰ তেনেকৈও কাটিবলগীয়া অৱস্থাত পৰি যায়। সেইকাৰণে আপুনি ডক্টৰক দেখুৱাই আপোনাৰ চুগাৰটো কণ্ট্ৰলত আনিব আৰু তাৰ পিছত আপুনি এইকেইটা ক্ৰীম লগাই থাকিব পাৰিব। ইয়াৰ উপৰিও আপোনাৰ যদি এই গোটেইবোৰ কৰাৰ পিছত আপোনাৰ ঠিক হোৱা নাই তেতিয়াহ'লে আপুনি একজেমা বা চৰিয়াচিছৰ দৰে স্কিন কণ্ডিশ্যন ভুগি থাকিব পাৰে। আৰু যদি আপোনাৰ তেনেকুৱা হৈছে তেতিয়াহ'লে আপুনি ডক্টৰক দেখুৱাই সঠিক মেডিচিন খাই সঠিক ট্ৰিটমেণ্ট কৰিব লাগিব। আৰু আপোনাৰ যদি হাত ভৰিবোৰ শুকাইছে, আপোনাৰ মুখখন শুকাই যায়, ড্ৰাই স্কিন হয়, তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো চাব পাৰে। আৰু যদি মোৰ এই ভিডিঅ'ত কোৱা কথাবোৰ ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ।